ওই হল দিলে যা আল্লাহ হল দিলে মই মোৰ ইউটিউব চেনেল এছামিজ ড্ৰিমলৈ আপোনাসকল আটাইকে স্বাগতম জনাইছোঁ। বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামত ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ মেটচ অনুষ্ঠিত হ'ব 1:30 বজাৰ পৰা। মই গৈ আছোঁ তালৈ। প্ৰতিটো উত্তেজনাপূৰ্ণ মুহূৰ্ত আপোনাসকলক দেখুৱাম। আপোনাসকলে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ইণ্ডিয়া শ্ৰীলংকাৰ খেল চাবলৈ গৈ আছোঁ। জোচ গাড়ী 1 কিলোমিটাৰ আঁতৰত থৈ পেলাই আমি আহি আছোঁ। সম্পূৰ্ণ জোচ, পূৰা জোচ একদম। এয়া আমি পামেই ষ্টেডিয়াম আৰু অকণমান আছে। মানুহ প্ৰায় খোজ কাঢ়িছে। এয়া আনৰ ভাই আৰু দাদা দুজন একেলগে। অপেনাৰ জুটি ৰোহিত শৰ্মা আৰু সোহম গিল। সুন্দৰ আৰম্ভণি। বিধ্বংসতাৰে কোবাইছে শ্ৰীলংকান বলাৰৰ বল। কেৱল মাথো ছাক্কা। প্ৰথম অৱস্থাত বিধ্বংসী গিলে কোবাইছে, ধৰাশায়ী হৈছে শ্ৰীলংকান বলাৰ আৰু কিছু মুহূৰ্তৰ পিছত ৰোহিত শৰ্মাও নিৰ্দয়ী হৈ পৰিল। ৰোহিত শৰ্মা আৰু এছ গিলৰ জুটিত ইণ্ডিয়ান স্ক'ৰ শক্তিশালী হৈ পৰিল। শ্ৰীলংকান বলাৰ আজি গুৱাহাটীত ধৰাশায়ী হ'ল। এক সুন্দৰ আৰম্ভণি ইণ্ডিয়ান অপেনাৰ জুটি। ৰোহিত শৰ্মাৰ বিদায়। এইবাৰ কোহলি আহিব। ভাল স্ক'ৰ কৰি ৰোহিত শৰ্মাই বিদায় ল'লে। এইবাৰ কোহলি আহিব। বিৰাটৰ শতক হ'ল। লেহেমীয়া গতিৰে আৰম্ভ কৰি হঠাৎ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে বিৰাটে। বৰ্ষাপাৰস্থ এছিয়া ষ্টেডিয়ামত বিৰাটৰ শতক। স্ক্ৰীণত দেখিছে 30 টকা, এগিলাচ পানীৰ দাম 10 টকা, এটা পানী বটলৰ দাম 50 টকা, একাপ লাল চাহৰ দাম 25 টকা আৰু এটা বনৰ দাম আপোনাৰ দুটা বনৰ দাম 150 টকা। বাপৰে বাপ, মাৰ আৰু 50 টকাৰ পনীৰ বইল কৰি 50 টকা তামাম আৰু। বেয়া হ'ল আমাৰ এনজয় হৈ আছে। মানুহ লাহে লাহে বৃদ্ধি পাব ধৰিছে, বহুত মানুহ। ইণ্ডিয়া শ্ৰীলংকাৰ মাজত এখন ওপৰৰ ৰোমাঞ্চকৰ খেল। হাজাৰ হাজাৰ মানুহৰ মাজত বৰ্ষাপাৰা ষ্টেডিয়ামত এছিয়া ষ্টেডিয়ামত এক সুন্দৰ ধুনীয়া একদম মনোৰম ভৰপূৰ ষ্টেডিয়াম। 6-4 ৰোহিত শৰ্মা প্ৰথমতে বেটিং কৰিব আহিলে। সুন্দৰ বলখন 50 টকীয়া চাহ, 50 টকীয়া বিস্কুট আৰু ইয়াতে আহি খাম। খাই পেলাই আৰু এনজয় আৰু আজি খাওঁ দে আৰু এটা কণী দাম 50 টকা, এই চব পানীৰ বটল এই 1 গিলাচত 10 টকা, এই তামাম আৰু এটা ৰোলৰ দাম 150 টকা। টকীয়া চাহ খাই আছোঁ, লাল চাহ 50 টকীয়া চাহ। মোৰ লগত আনৰ ভাই খাই আছে 50 টকা চাহ আৰু এইয়া দুটা দাদা লগত এইয়া 50 টকীয়া চাহ আজি লাল চাহ।
এটা এই বন বিস্কুট এটাৰ দাম 150 টকা এই খাহে খা তামাম মানুহৰ নাচ বিৰাটৰ 6 ৰোহিতৰ 6 আৰু মানুহৰ নাচ হাজাৰ হাজাৰ মানুহৰ মাজত চাকেই ফলে চাক একদম এইয়া মানুহ এইয়া অন্তিম আৰু 5 অভাৰ আছে এটা উত্তেজনা 6 ফুট ৰোহিতে 100 মাৰিলে 80টা বলত সৰি বিৰাট কোহলিয়ে 80টা বলত 100 মাৰিলে 100 মাৰিলে আৰু ৰোহিতে ভাল আৰম্ভণি ৰোহিত আৰু এছ গিলে এইয়া পৰিৱেশটোৱে বেলেগ হৈ গৈছে এইয়া মোহাম্মদ সিৰাজ আৰু মোহাম্মদ সামিয়ে 9টা ধৰি থাকিল দুইজন মোহাম্মদ সামিয়ে লাষ্টত 4 ৰান আৰু কৰিলে কোহলিয়ে 100 পাৰ কৰিলে ৰোহিত শৰ্মাই ভাল আৰম্ভণি কৰিলে আৰু 50 অভাৰৰ গোটেই সমাপ্তিৰ পিছত কিমান 375 টাৰ্গেট দিলে ধুনীয়া ৰোমাঞ্চকৰ এখন খেল ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত হাজাৰ হাজাৰ মানুহৰ দৰ্শকৰ মাজত আমিও খেল উপভোগ কৰি বহুত ভাল লাগিলে কোহলিৰ যি অনবদ্য প্ৰদৰ্শন কোহলিৰ যি 6-4 ইয়াৰ দৃশ্য বহুত ভাল লাগিলে আপোনালোকে নিশ্চয় চাব আৰু এইবাৰ বেটিং কৰিব এইবাৰ আৰু লোকানা ওচৰৰ পৰা পাম ফিল্ডিং কৰিব আহিলে দেখুৱাব চেষ্টা কৰিম ধন্যবাদ সিৰাজে 2টা উইকেট ল'লে ইতিমধ্যে সিৰাজে 2টা উইকেট ল'লে এয়া মানুহৰ উৎসাহ সিৰাজৰ 2টা উইকেট শ্ৰীলংকাৰ 2টা উইকেট ইতিমধ্যে পতন প্ৰায় 25 ৰানত 2টা উইকেট হেৰুৱালে মোহাম্মদ সিৰাজে 2 উইকেট পালে আৰু এটা পালে হেট্ৰিক হ'ব চাই থাকক আপোনালোকে साहिल भाई एबारे ओसरते नजदीक में है साहिल Sam and its Chief Minister in Dr. Himanta Biswa Sharma, the District Administration, Kamrup Metropolitan, Assam Police, the Commissionerate of Police Guwahati, the Directorate of Fire Services, Government of Assam, the Assam Power Distribution Company Limited in APDCL, Public Works Department buildings, Public Works was hitting the ball really well in the nets. And just a continuation today, I think the way the openers played also allowed me to get into the game at my own pace and be positive from the get-go because the bowlers were under pressure. And then, yeah, I kind of had to bat through the innings like I usually do in one-day cricket, but still keeping my strike rate in check because we needed to get a big score. The dew is going to be a factor. So I'm just happy I was able to play with the tempo.
ওলালোঁ 200 ৰান নহওঁতে আমি ওলালোঁ বিদায় মাগিলোঁ কাৰণ বহুত জাম হ'ব 7টা উইকেট গৈছিলে আমি এতিয়া জামৰ কাৰণে সোনকালে ওলালোঁ 35 অভাৰ সমাপ্তিৰ পিছত ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাব বিচাৰিলোঁ আপোনাসকলক আশা কৰিম আপোনাসকলে ভাল পাব